হয় দি গোটাই সূৰ্যটো তলত নামি আহিব। নহয় ৰ, এই সূৰ্যটো বোলে পৃথিৱীৰ চাৰিওফালে ঘূৰে। এতিয়া অকলি আমাৰ গাঁৱতে ঘূৰা কৰিছে নেকি? কি পাগলা আছে নেকি তই? পাগলা হোৱা নাই ৰহ মই। তই মোৰ গাটো চাচোন, কলীয়া বগৰাটোৰ দৰে কৰি দিছি। কি দিনে বগা চলটো মই, গাটোত অলপ বগা নোহোৱা কৰি দিছি। হয়তো মাইৰে ছায়াটো আৰু তোক চালি ধৰিবই নোৱাৰিব। এই আৰু যাই থাকিলি আমাৰ ভাড়াত খানো চিনি যাওঁতে বেছি সময় নালাগে। আৰু বৰুণ দেৱতা তয়ো যেতিয়া ধৰবি একদম কটি মোৰ চিঙি ধৰবি। হয়ো দেই, বৰুণ দেৱতাই সেইকেইদিন একদম বানপানীত মানুহবিলাক দৌৰাই লৈ ফুৰালা। এতিয়া গছমূৰে জমা পানী হৈ গ'ল নেকি? এই ৰ, সেইটো কোন বহি আছে? এই সিটো লথে হান পাছো। লথে কওঁতে কি কৰি আছে? কি কৰিব আৰু, তাৰ কি কাম? কাৰোবাক ফোনে কৰি আছে সি কেনেকে ইমান আপি পায় ভাই? আমাৰ দেখোন আপাই নাই, আকৌ কামো নকৰে। ৰাতিপুৱা হলে সেই লোহাকেইডাল দাঙবা ওলাই যাব, আকৌ আপি হানতেই পায়। হেই বিনোদ, যাবি নেকি অলপ তাৰ ওচৰত গেলি? যাওচোন যাও তে। হেল্ল', বকিলে তই মোৰ লগত এনে কৰবা নালগে। তই মই থাকান্তে বাংনাত থাৰা অঞ্চলটো কিয় ভাল পাবা লাগে? তোৰ নামটো পহিলা হ'ল বুলি তই এনেকে উৰি ফুৰবা নালগে। হে লথে, তই দেখোন মোক আকৌ এটা দিবে নৰা তোক মই আৰু কিবা দিবি বাকী আছে? দিছে যা দিছে, খুব তো দিছে। তোক দিনে তোক যি মই নখ পালিছটো আৰু কলগেটটো আনবা দিছিলো, তাকে আনি নিদিলি দেখোন নাই। আৰু সি মোক গোটাই আনি দিছি। হা, তোক মই কি দিয়ে নাই? মাৰ বাহাৰ পাৰা কেইটা খালি তই? আৰু মূৰত ঘোৱা হেড এণ্ড শ্ব'ল্ডাৰ চেম্পু, গাত ঘোৱা হাৰমনি চাবান, আৰু তোৰ যিডালে বডি দিছিলোঁ তোক ভিটামিনৰ বটালো কিনি। পাবি তই মোৰ দৰে গুণ বেলেগৰ তাতে বিচাৰি? হে লথে, সেইগিলাখান থৌ, তই মোক বাদ দি। তোক মই পাহৰিব পাৰিম, কিন্তু তোক যিমান বস্তু দিছোঁ সেইগিলাখান মই পটককৈ পাহৰিব নোৱাৰোঁ। হ'ব দে, মই ফোন চোন ৰাখো। ৰ ফোন নাকাটবি, মই ঘৰ ওলাম নহয়। সিগিলা মই বাদ দিলোঁ। ছাগালটো যি নিছিলি আধাকে সিটো সেইগিলা দেউতাই জানে, মোক ক'লে কি হ'ব? ঐ আপি, মই বাপেৰেৰ মুখ চাই ছাগাল দিয়া নাছিলোঁ। মই তোকহে ছাগালটো দিছিলোঁ। এতিয়া ছাগালটো মোক গোটাই দিবি। তই মোক বাদ দিয়াৰ পাছত ছাগালটোক যি কিবা খুৱাবি আশা নাই। আৰু ছাগাল যদি কালি ঘৰ আহি নাপায়, তই কলেজত আহোঁতে মাক বাহিনী চাহিনী কোবাব লগাই দিম। হ'ব দে, দিম দে। তোৰ ছাগালটো গোটেই পেনা চানা দে, তাকে বেছি খাই আছো মই। ইটো বস্তু গোটাই দিলি তোৰ লগত কথা নাই, বাছ হ'ব। ফোন ৰাখ এতিয়া। হেই লথে, অতে কি কৰি আছা তই? হেন্তে জানো গমহে নাপায়। তেতিয়াৰ পৰা গাছৰ তলত কোনে কাণ পাতি আছিল? নাই, একো শুনা নাই। কিবা ৰহিলে ছাগালটো গোটাই দিয়া, সেইখিনি শুনছো। বইনেৰ লগত কি শুনবে বাকী থাকিল দে? সেইগিলাখান থৌ ব। আৰু নাম ৰহিলে নহয়, পহিলে। এই ক'ত পাই তই ইমান আপি? খগেনুৰ আপিয়ে। কেনেকে লাগিল? কেনেকে লাগিল মানে, খগেনে আমাৰ পৰা ছাগাল এটা নিছিল। মই ছাগালটোৰ খবৰ ল ফোন মাৰোঁ, ফোনটো আপিটো ধৰে। কিন্তু ভাই এই 2 মাহত জমা টকা হজম কৰি দিছি ভাই। কি কৰবি? তহঁতে অলপ ব, মই যাওঁ, মোৰ কাম অলপ আছে। মই যাম ৰ। যা মই যাম যা। এই দাদা, আপেল 1 কিলো দিব। এইটো কাক বান্ধিছে হে? কি কৈছি? ই এটা চোৰ। ভাল মাৰা দিছে কিন্তু। তই চুৰু কৰা? মাৰ পষ্টিতে কেইটামান। মই পহিলে গুড নিউজটো দিওঁ ৰ। হেল্ল', ক'ত আছা? তই ফোন কৰি কিয় মৰি থাকা মোক? কি কলি? ইমানো ঠগ নাই তোৰ? মুখত বাদামৰ গুটিহেন শালমন, তাৰে ইমান লেবেল? কিয় ফোন কৰিছে আকৌ? তোৰ বাপেৰেৰ অফিচত আছিলোঁ ৰ। বাপেৰে চাকৰিটো কিনো? মন্দাল। হে, মন্দাল? সেই গজমুৰি, তোৰ বাপেৰে চাকৰি কৰা বুলি কোৱা লাইচেন্সখন গেল তোৰ। বাপেৰে চোৰৰ কেছুত ধৰত পৰছি। হে লথে, তই নহা বদনাম গিলা নেদবি। আমাৰ দেউতাই চাকৰি কৰা দেখবে নৰা, তই তাকে কওঁ। তোৰ বাপেৰে হেডলাইন হ'ব এতিয়া, গোটেই অসমে চিনি পাব। বিশ্বাস যদি নকৰা ফটো এখন দিম চাবি। আৰু কিবা কাৰণত যদি বাপেৰে মাৰুত মৰে, মোৰ ছাগালটো দিবা নালাগে যে। বাপেৰে নামত দিলোঁ এক্স জৱে বুলি। তই অলপ টাইম তাতে থাকচোন, আমি যাই আছো। নাই, অতে মই থাকাত নাই। মই চোৰো জহক বুলি চিনাকি দিবা মোৰ ইচ্ছা নাই। এই হট নিউজটো দিলোঁ, মই যাওঁ, যি কৰা কৰ।